সব গোটেইখিনি যা যোগাৰ কৰি দিছোঁ। এইফালে সেই লাড়ু বনোৱা হ'ব যে তাৰ কাৰণে এইফালে পিঠাগুড়ি খুন্দিবলৈ দিছিলে। এইফালে পিঠাগুড়ি এইফালে খুন্দি পেলাই ঢাকি কৰি ৰেডিকৈ থৈছোঁ। আৰু এইফালে চাকিৰ কাৰণে গোটেই চাকি, তামোল, পাণ, অৰিহণা গোটেইখিনি ধূপ চুপ দি পেলাই এইফালে যা যোগাৰ কৰি থৈছোঁ। আৰু এইফালে সেয়া ঘৰৰ ৰবাব টেঙা, নাৰিকল, ঘৰৰ মৌচুমী টেঙা, তাৰপিছতে কলপাত চলপাত সেয়া কাটি কুটিটো থোৱাই হৈছে, মই দেখুৱাইছিলোঁ কালি। তাৰপিছতে এইফালে ঘৰৰ মৌচুমী টেঙা আৰু এইফালে নেমু, সেই চাউল সিজোৱা খোৱা হ'ব যে গোল নেমু এইফালে পাৰি থোৱা আছে। পটককৈ মই এইফালে ভৰাই কৰি লৈ ৰেডি কৰোঁ। আৰু এইফালে টিকলিক যাব ৰেডিয়ে হোৱা নাইকিয়া। ব'লা দবা বজালে ব'লা। হাই এভৰিৱান, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই চেনেল। আজি এইফালে থাম্বনেইলখন দেখি পেলাই গম পাইছে আজি নামঘৰৰ ভাদ মাহৰ আজি নাম সামৰণি আৰু গোপিনী এইফালে নাম সামৰণি। আৰু এবাৰ গৈ আহিলোঁগৈ, যেনিবা ভিডিঅ'টো ষ্টাৰ্ট কৰাহে দেৰি হৈ গ'ল। এইফালে টিকলিক ওলাই গ'লে একদম পূৰা দৌৰা দৌৰি হৈ আছে। এপাকত মানে গৈ পেলাই অলপ চলপ সেই ফল মূলৰ বস্তু কিবা কিবি দিছিলোঁ যে তাকে দি কৰি থৈ আহিলোঁ। আৰু এইফালে এতিয়া সেই কলপাত আৰু চাকিৰ কাৰণে গোটেইখিনি বস্তুবিলাক লৈ লৈছোঁ। তাকে জল্দিকৈ যাওঁ নামঘৰলৈ। আজিৰ পৰা বেয়া লাগিব আৰু নাম সামৰণি। আৰু এনেই সদায় এইকণ পিছবেলা মানে এনেকৈ ওলাই গৈ লৈ পেলাই নাম গোৱা হয় আৰু চবকে লগ চগ পোৱা হয়, কথা বতৰা পাতি মেলি নাম গুণ গাই মন চন বেয়া লাগি থাকিলেও সেইখিনি সময়ত মানে কিবা এটা মন চনবোৰ ভাল লাগি থাকে। আৰু এতিয়া আজিৰ পৰা আৰু নাম সামৰণিৰ পিছৰ পৰাও বেয়া লাগিব আৰু গোটেইখিনি মানুহ লগ হ'লে মানে কিবা এটা ভাল লাগে। এতিয়া পটাপট দৌৰা দৌৰিকৈ যাওঁ। এইফালে অলৰেডি দবা কোবালেই যেনিবা বোলা টিকলি। আৰু এইফালে শাক পাচলি কৰি আছে। মোৰ মানে দেৰিহে হৈ গ'ল, আকৌ ঘৰত ভাত পানী বনাই কৰি থৈ পেলাই আজৰি হ'বলগীয়া হৈছে যে, তাৰপিছতহে আজৰি হৈ পেলাই আহিবলৈ পাৰিছোঁ। এইফালে টিকলিহঁতৰ আজি পৰীক্ষা নাই, কাইলৈ আছে, সেইকাৰণে ভালেই হৈছে, তাইকো লগতে লৈ আহিছোঁ। সেই পটককৈ মই গৈ লওঁ ৰ'ব। এতিয়া ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণ শেষলৈকে। যদি চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে বেল আইকনটো অল কৰি দিব, যাতে মোৰ আহি থকা নতুন ভিডিঅ' ন'টিফিকেশ্যন পাই থাকে। তাৰপিছত নামঘৰ আহি পাই গ'লেহি। আৰু লগতে এইফালে সেয়া নামঘৰৰ কামো হৈ আছে যে, ভিতৰলৈ গৈ লওঁ ৰ'ব। এইফালে প্ৰসাদৰ কাম কৰি আছে, এইফালে প্ৰসাদৰ কাম কৰি আছে, এইফালে শাক পাচলি কাম কৰি আছে, লাগি আছে খুৰী। ভিডিঅ' বনাই আছোঁ। হা? অঁ, আজিৰ পৰা বেয়া লাগিব, বেয়া লাগিব। অঁ, এইবিলাক সেয়া ফল মূল কাটি কুটি আছে, খুৰী লাগি আছে, চব কামে কামে ব্যস্ত। আৰু এইফালে সেয়া বৰমাই প্ৰসাদৰ কাম কৰি আছে। বৰমা লাগি আছে। অঁ, আজিৰ পৰা বেয়া লাগিব আৰু ন, সদায় আহি থকা হয় এইকণ সময়তে। সকলো কামে কামে ব্যস্ত। অঁ, এইফালে এজনী টিকলিক। একেলগে গোটেইখিনি বস্তুখিনি দি দিম। চাউল পাত ফটো উঠাব লাগে, চাউল পাত দালি ধূলা চব দি দি। এই এনে নহয়, আগৰ পৰা গোটক লাগি কৰি আজি ৰেষ্ট নাই কিন্তু কাৰো। আজি ৰেষ্ট নাই, আজি ভাজি থৈ দিব। লীনাকে উঠাই তেল কম ঢালি দিবলৈ দিয়কচোন। মৌচুমী লাগি আছে, মৌচুমী গুচাইছে দেই। নামে মৌচুমীয়ে মিলি গৈছেগৈ ন। পিয়াংচি নাহিলে, আহিব। অঁ অঁ, এইফালে সকলো ব্যস্ত, কামে কামে পূৰা হাল্লা চলি আছে। এইফালে বিলাহী আজিৰ পৰা কেনেকুৱা লাগিব? আজিৰ পৰা ভাল লাগিব। আপোনালোকৰ ভাল লাগিব, চবেই বেয়া লাগিব বুলি কৈছে। মই ভিডিঅ' কৰি আছোঁ নহয়, এনেকৈ ওলাই যাব। বলেণ্ডা লাগি আছে, ব্যস্ত। গৰম কেনেকুৱা? হা, বেছি?
এইফালে পুৰা হাল্লা হুল্লা চলি আছে। এইফালে পুৰুষসকল, ভকতসকল। টিকলি পুৰা পানী খাইছে ন? আহাৰ পৰা পানী খায়ে আছে। সকলো কামে কামে ব্যস্ত হৈ আছে। সেই মোৰো অলপ চলপ শাক পাচলি কৰি ল'লোঁ, কৰি পেলাই সেই বন্তি গছ একেবাৰে জ্বলাই কৰি আজৰি হৈ লৈছোঁ। লগতে সেই ব্লগো কৰি আছোঁ, মিনি ব্লগ এটাও কৰি আছোঁ। সেইবিলাক চব ব্যস্ত। শাক পাচলি কৰি হৈ গ'ল। লগতে পেলাই সেয়া বন্তি গছো জ্বলাই কৰি আজৰি হৈ ল'লোঁ। ভিডিঅ' চিডিঅ' কৰা নাই আৰু বেয়া লাগে যে তেতিয়া। পানী তোলা দায়িত্ব দিছে নেকি? পানী তোলা দায়িত্ব দিছে নেকি? অঁ, চাউল সিজোৱা ধুই আছে। অঁ, চব ব্যস্ত। আজিৰ পৰা কেনেকুৱা লাগিব? আজিৰ পৰা কেনেকুৱা লাগিব? বহুত দুখ লাগিব ন? চবকে সুধিছোঁ কেনেকুৱা লাগিব। অঁ, বেয়া লাগিব। এইফালে লাড়ু বনাই আছে খুৰী। আজি মাখন খাবলৈ পাম আৰু তেনেহ'লে। হা, পিঠাগুড়ি মাখন। পিঠাগুড়ি মাখন খুৱাব আজি খুৰীয়ে। কেনেকুৱা হয় আৰু। Good. পনীৰৰ কাৰণে আলু আৰু কাবুলি বুট সিজাই আছোঁ। কাবুলি বুট পনীৰ হ'ব। সেইখিনি হৈ যাব নেকি ন? তাতেই যাব। তাতেই যাব নেকি ন? ভিডিঅ' জৰিয়ে নাম সামৰণি বুলি অকণকৈ ভিডিঅ' ক্লিপ কৰি থৈছোঁ। সকলো কামে কামে ব্যস্ত হৈ আছে। এনেকেই চবকে মানে ভিডিঅ'ৰ জৰিয়তে ৰাখি থৈছোঁ, যাতে ভিডিঅ'টো স্মৃতি হৈ পেলাই থাকি যাওক। পিছত কেতিয়াবা আকৌ চাবলৈও ভাল লাগে। সেইকাৰণে তাৰ মাজতে কৰি আছোঁ। এতিয়া সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া বিস্কুট নিমকি আহি আছে আৰু বৰ অপেক্ষাত আছে, নিমকিৰ অপেক্ষাত আছে। এইফালে
সেইটো টেঙি দিয়া সয়াবিন আলু জিকা তৰৈ ভাজি এইফালে দাইল এইফালে চাউল সিজোৱা আৰু এইফালে পনীৰ বনাই আছোঁ কাবুলী বুট পনীৰ ধুৱাই বনাই আছোঁ কৃষ্ণ মুনি মাতো আদৰি আদৰি শৰণতে বৰি মানুহ পাগৰি বাগৰি নামঘৰৰ পৰা সেইফালে দৌৰা দৌৰিকৈ এপাক আহিছোঁ ঘৰলৈ তাৰ মাজতে এইফালে 2টা বাজিয়ে গ'ল যে অম্বেতাহঁতো যোৱা নাছিলে তেহেঁতক আকৌ ভাত চাত দি কৰি লৈছোঁ একদম দৌৰা দৌৰি হৈ আছে চাহতো লাগিবলগীয়া আছে তাৰপিছতে আকৌ সেই পনীৰকণ বনাবলৈও ক'লে যে তাকে সেয়া বনাইছোঁ বয় মানে তাত উতলে মানে মই বোলো পটককৈ ঘৰৰ পৰা গৈ আহোঁগৈ কি হৈছে বোলো পটককৈ যাওঁ ৰ'ব এইফালে নাম গায়ে আছে যেনিবা তাৰ মাজতে ইমান তেনেকৈ আজি নাম চাম গোৱা ভিডিঅ' চিডিঅ' কৰিবলৈ পৰা নাই অকণমানহে কৰিছোঁ ইমান তেনেকৈ বেছিকৈ কৰিবলৈ নোৱাৰিলোঁ আজি এইফালে কামতে লাগি থকা হ'ল যে নাম গাই আজৰি আৰু নাম গাওঁতে ইমান তেনেকৈ ভিডিঅ' কৰিবলৈ নহ'লে মোবাইলটো মানে ভিডিঅ' চিডিঅ' কৰিবলৈ দিবলৈও ময়ো পাহৰি থাকিলোঁ পাছতহে মনত পৰিছে অকণমান যিকণ আছে তাকে ইয়াতে এড কৰিছোঁ এইফালে নাম সামৰি আজৰি হ'ল আৰু এতিয়া প্ৰসাদ দিব সকলোকে অকণ গোপিনীখিনি ইয়াতে উঠাই ৰাখি থৈছোঁ নহ'লে পিছত আকৌ ক'ব নহয় বোলে কিছুমানক ভিডিঅ' কৰিলেও কিছুমানক নকৰিলেও বুলি নাম সামৰি হৈ গ'ল গৰম উঠি গৈছে জুইৰ পৰা আহা বোলে এতিয়া সেয়া প্ৰসাদ দিব কি হ'ল এখন উঠাওঁ দিয়া নালাগে নালাগে নাই নাই আমি নিজে নিজে চব লৈ লওঁ আপুনি সমজাই দিয়ক সেয়া ভালকৈ বিচাৰি এবাৰতে ভাতটো দি দিয়া হয় নেকি তাৰপিছত এয়া এইগৰাকী আজি একদম দেউৰী কামত লগাই দিছে আমাৰ দেউৰী কামত লগাই থৈছে হৈ যাব দিয়া প্ৰসাদ খাই মেলি লৈ পেলাই সেইফালে সেয়া বিলাই কৰি লৈ খাবলৈ লৈছে এতিয়া লাষ্টত আজি বিজয় দায়িত্ব কৈছে আমাৰ বিজয় দায়িত্ব কৈছে কাৰণে এতিয়া লাষ্টত খাবলৈ হৈছে এইফালে এই দুজনী দেউৰী দুজনী চাই দিয়ক এবাৰ ফেন চাই পেলাই আহি বহিছোঁ খাবলৈ এতিয়া ৰৈ থাকিবলৈ সময় নাই লাগি গৈছে পুৰা খাইছা হাতৰ পৰা উঠা এয়া আমাৰ দেউৰীসকল বহিছে এতিয়া খাইছে আৰু বনাইছে কোনে মজাই বেলেগ নামঘৰৰ পৰা আহি পোৱা সময় হ'ল 5টামান নেবাজোতে যেনিবা নামঘৰৰ পৰা আহি কৰি পালোহি অকণমান জিৰা খটাই লৈ ধূনা চাকি দি কৰি লৈ আজৰি হৈ অকণমান জিৰালোঁ একদম ৰাতিপুৱা সেই তেতিয়াতেই যোৱা
10:30 মানতেই যোৱা ৰাতিপুৱা নামঘৰলৈ, আৰু তাতো দৌৰা দৌৰি হৈ আছে যে চাহতো লাগিবলগীয়া হ'ল, আকৌ পনীৰকণো বনাবলগীয়া হ'ল, তাৰ মাজতে ইফালে সিফালে আৰু ৰাইজৰ কাম যিহেতু আৰু সামৰণি সকলোৱে মিলি কৰি লাগি ভাগি তেনেকৈ কৰি পেলাই যিমান ভাগৰ লাগিলেও মানে কৰি মেলি সকলোৱে মিলিজুলি ভালো লাগে। আৰু এই দৌৰা দৌৰি হৈ আছে একদম, অকণমান জিৰাই ল'লোঁ আৰু ইফালে এতিয়া অলৰেডি 7টামান বাজিবলৈ হ'ল যেনিবা। তাকে বোলো সোনকালেই ভাতকেইটাও বনাওঁগৈ আৰু লাহেকৈ, আকৌ কাইলৈ টিকলিহঁতৰ পৰীক্ষাও আছে। আৰু নামঘৰতে ধনী ব্লগটো সামৰিবলৈ নহ'ল, আৰু নাম সামৰণি বুলি সৰু সৰুকৈ কিছুমান, তাৰ মাজতে ময়ো অলপ অলপ ভিডিঅ' ক্লিপ কৰিছোঁ। আৰু এনেকৈ প্ৰিয়াংশীকো দিয়া হৈছে, আকৌ মৌচুমীবকো তেনেকৈ মানে মোবাইলটো দিয়া হৈছে, যাক যেনেকৈ পাৰিছোঁ মানে মোবাইলটো মই ব্যস্ত থকা সময়খিনি তাৰ মাজতে মোবাইলটো দিছোঁ। তাৰ কোনে কেনেকৈ কি কৰিছে ভিডিঅ' ক্লিপবিলাক গম নাপাওঁ, এডিটিং কৰিলেহে গম পাম। তথাপিতো নাম সামৰণি হিচাপে বোলো স্মৃতি বুলি ভিডিঅ' এটা সৰুকৈ কৰি থ'লোঁ। তাৰ ভিডিঅ'টো যিসকলে শেষলৈকে চাই আছে ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে বেল আইকনটো অল কৰি দিব, যাতে মোৰ আহি থকা নতুন ভিডিঅ' ন'টিফিকেশ্যন পাই থাকে, আৰু ভিডিঅ'টো হাইপ কৰি দিবলৈ নাপাহৰিব। আৰু এতিয়া লগতে ব্লগটো সামৰি দিওঁ। আৰু এমাহ ধৰি আপোনালোকক দিনটোৰ ব্যস্ততা আৰু নামঘৰৰ নাম চাম তেনেকৈ সকলোখিনি মিলাই কৰিলোঁ, তেনেকৈ ভিডিঅ' চিডিঅ' দিয়ে আছিলোঁ। আৰু আজিৰ পৰা একদম মানে বেয়া লাগিব, আৰু এনেইতো লগ পায়ে থকা হয়, কিন্তু এনেকৈ সকলোকে একেলগে মিলিজুলি নামঘৰত তেনেকৈ লগ পাই নাম চাম গোৱা, কথা বতৰা পাতি মেলি সেইটো এটা মানে বেলেগ সুকীয়াই আমেজ, আৰু সেইকাৰণে আজিৰ পৰা বেয়া লাগিব বুলি কৈছোঁ। আৰু এইফালে 7টা বাজিব এতিয়া, আৰু কিমান বাজিব, আৰু সোনকালে বনাই দিওঁ, আকৌ এইফালে জিৰাই দিলেও আকৌ ভাগৰো লাগি যাবগৈ যে, আকৌ কাইলৈ স্কুলৰো কথা আছে, আকৌ সোনকালে উঠিব লাগিব। আৰু মোৰো একদম মানে কোৱা ভাগৰ লাগিছে নহয়, জিৰাই দিলেই মানে আৰু একদম পূৰা ভাগৰ লাগিব, তাৰপিছত আকৌ উঠিবলৈ মন নোযোৱা নিচিনা হৈ যাবগৈ, গৈ পেলাই চকু তকু একদম দেখি গম পাইছেই চাগে। তো ব্লগটো সামৰি দিওঁ, আশা কৰোঁ আজি নাম সামৰণি বুলি ব্লগটো দিলোঁ, চাই ভাল পালে। তেনেহ'লে পুনৰ এটা নতুন ব্লগত আকৌ লগ পাম। আজিলৈ আহিলোঁ, বাই বাই।